মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত ক্লাছ 7 সায়েন্স লেসন নম্বৰ 6 বল আৰু চাপ পাঠটোৰ গোটেই প্ৰশ্নৰ উত্তৰসমূহ ভিডিঅ'ৰ যোগেদি আজি আমি আলোচনা কৰিম। কিছুমান ভিতৰৰ প্ৰশ্নৰ উত্তৰসমূহ আমি আলোচনা কৰিম। চোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 1 নম্বৰ বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া। উত্তৰ বলাৰৰ দ্বাৰা ক্ৰিকেট বল নিক্ষেপ কৰা আৰু শিশুৱে চাইকেলৰ টায়াৰ ঘূৰোৱা। 2 নম্বৰ বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া। উত্তৰটো এনেকৈ লিখিবা, বস্তুৰ আকৃতি পৰিৱৰ্তন ঘটিবলৈ বল প্ৰয়োগ কৰা দুটা অৱস্থাৰ উদাহৰণ হ'ল 1 নম্বৰ আটাৰ ডলাৰ পৰা ৰুটি প্ৰস্তুত কৰা। 2 নম্বৰ হাকুটাত ওলোমাই ৰখা ৰবৰৰ এচটাত গধুৰ বস্তু ওলোমাই দিয়া। 3 নম্বৰ তলৰ উক্তিবোৰৰ খালী স্থান পূৰ কৰা। খালী ঠাই লিখিব দিছে, চাই লোৱা কি হ'ব। এ নম্বৰ কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল ইয়াত ডেছ দিছে কি হ'ব, টানিব লাগে। বি নম্বৰ এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে আকৰ্ষণ কৰে। চি নম্বৰ বুজাই ৰখা টলিগাড়ী এখন গতি কৰাবলৈ আমি ইয়াক ঠেলিব বা টানিব লাগিব। ডি নম্বৰ এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক বিকৰ্ষণ কৰে। 4 নম্বৰ এজন ধনুধাৰীয়ে তেওঁৰ ধনুখন লক্ষ্যলৈ টুৱাই টানি ধৰে। তেওঁ নিক্ষেপ কৰা কাৰ্ডপাত লক্ষ্যলৈ ধাৱমান হয়। এই কথাখিনিৰ আধাৰত তলত লিখা শব্দসমূহ ব্যৱহাৰ কৰি তলৰ উক্তিসমূহৰ খালী ঠাইসমূহ পূৰ কৰা। কি কৈছে, এই যে তলত দিয়া শব্দসমূহ ব্যৱহাৰ কৰি তলৰ খালী ঠাইবোৰ পূৰ কৰিব দিছে, চাই লোৱা কি হ'ব। মই লিখি ৰাখিছোঁ। ইয়াত কি দিছে, পেশীয় স্পৰ্শ, অস্পৰ্শ, মাধ্যাকৰ্ষণ, ঘৰ্ষণ, আকৃতি, আকৰ্ষণ। চাই লোৱা এতিয়া প্ৰশ্ন। এ নম্বৰ ধনুখন টানিবলৈ ধনুধাৰীয়ে বল প্ৰয়োগ কৰে যিয়ে ইয়াৰ কি হ'ব, আকৃতি পৰিৱৰ্তন ঘটায়। বি নম্বৰ ধনুখন টানিবলৈ ধনুধাৰীয়ে প্ৰয়োগ কৰা বল পেশীয় বলৰ উদাহৰণ। চি নম্বৰ কাঁড়ডালৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধ হৈছে অস্পৰ্শ বলৰ উদাহৰণ। ডি নম্বৰ কাঁড়ডাল লক্ষ্যৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলবোৰ হৈছে আৰু বায়ুৰ বাবে হোৱা মাধ্যাকৰ্ষণ, ঘৰ্ষণ। পিছৰ প্ৰশ্নটো কি দিয়া আছে চাই লোৱা। 5 নম্বৰ তলৰ অৱস্থাসমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ হৈছে সেইবোৰ চিনাক্ত কৰা। প্ৰতিটো ক্ষেত্ৰত বলৰ পৰিণতি উল্লেখ কৰা। প্ৰশ্নটো কি কৈছে যে বলৰ প্ৰয়োগ ঘটোৱা কাৰক লিখিব দিছে, বলৰ প্ৰয়োগ ঘটোৱা বস্তু লিখিব দিছে আৰু কি দিছে, বলৰ প্ৰয়োগ কৰা পৰিণতি লিখিব উল্লেখ কৰিব। চাই লোৱা কি দিয়া আছে। এ নম্বৰ ৰস ওলাবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা। বি নম্বৰ টুথপেষ্ট টিউবৰ পৰা পেষ্ট ওলোৱা। চি নম্বৰ বেৰৰ হাকুটাৰ থোৱা স্প্ৰিং এডালৰ আনটো মূৰত গধুৰ ভাৰ এটা ওলোমাই ৰখা হৈছে। ডি নম্বৰ নিৰ্দিষ্ট উচ্চতাত প্ৰতিস্থাপিত দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জঁপিওৱা। উত্তৰটো তোমালোকে এনেকৈ লিখিবা, এখন বাকচ বনাই ল'বা। কি লিখিবা বাকচত চাই লোৱা, ক্ৰমিক নং মানে ক, খ, গ এইবিলাক লিখিবা ক্ৰমিক নঙত। তাৰপিছত কি কৈছে আমাক, বলৰ প্ৰয়োগ ঘটোৱা কাৰক, তাৰপিছত বলৰ প্ৰয়োগ হোৱা বস্তু, বলৰ পৰিণতি এনেকৈ লিখি ল'বা ওপৰত। চাই লোৱা বলৰ প্ৰয়োগ ঘটোৱা কাৰক কি হ'ব, হাতৰ আঙুলি গধুৰ ভাৰ পথাৰ শৰ পৰা খেলুৱৈজনে জঁপিয়ায়। তাৰপিছত কি হ'ব, বল প্ৰয়োগ হোৱা বস্তু কি হ'ব, নেমুৰ এটুকুৰা, ভিতৰৰ ৰস, টুথপেষ্ট টিউব, ভিতৰৰ পেষ্ট স্প্ৰিং,
খেলুৱৈজন নিজে। তাৰ পিছতটো কি হ'ব চাই লোৱা বলৰ পৰিণতি আকৃতিৰ পৰিৱৰ্তন গতিৰ পৰিৱৰ্তন আকৃতিৰ পৰিৱৰ্তন গতিৰ পৰিৱৰ্তন আকৃতিৰ পৰিৱৰ্তন গতিৰ পৰিৱৰ্তন এনেকৈ তোমালোকে এখন তালিকা প্ৰস্তুত কৰিবা। 6 নম্বৰ কমাৰে উৎপত্ত লোৰ টুকুৰা হাতুৰিৰে টিপি সঁজুলি তৈয়াৰ কৰে। হাতুৰিৰে মেৰুৱাওঁতে বলে কেনেকৈ লোৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে? উত্তৰ গৰম লোহাৰ টুকুৰা এটা হাতুৰিৰে কোৱাইলে ইয়াৰ ওপৰত হেঁচা পৰে। ইয়াৰ ফলত লোহাৰ টুকুৰাটো আকৃতিত প্ৰভাৱ পৰিব। অবিৰত হাতুৰিৰে কোৱাইলে লোহাটো সমতল হৈ পৰে। 7 নম্বৰ ফুলোৱা বেলুন এটা ট্ৰান্সলেচিক কাপোৰ এটুকুৰাৰে গঢ়ি লৈ বেৰত হেঁচি ধৰা হ'ল। দেখা গ'ল যে বেলুনটো বেৰত লাগি ধৰিছে। বেলুন আৰু বেৰখনৰ মাজৰ আকৰ্ষণত কি বলে ভূমিকা লৈছে? উত্তৰ ক্ৰমিক কাপোৰেৰে বেলুনটো গঢ়িলে ইয়াৰ ওপৰত চুম্বকীয় চৰিত্ৰ বিকশিত হয় আৰু চুম্বকীয় বলে বেলুনটোক বেৰত লাগি থাকিবলৈ আকৰ্ষণ কৰে। 8 নম্বৰ মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানীপূৰ্ণ বাল্টি এটাত ক্ৰিয়াশীল বলবোৰ চিনাক্ত কৰা। বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা বলসমূহে কিয় ইয়াৰ গতিৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাব পৰা নাই আলোচনা কৰা। স্পৰ্শ বল মাধ্যাকৰ্ষণীয় বল আৰু ঊৰ্ধ্বমুখী বল। বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা মাধ্যাকৰ্ষণীয় বলে তমফালে আৰু ঊৰ্ধ্বমুখী বলে ওপৰফালে ক্ৰিয়া কৰে। মাধ্যাকৰ্ষণীয় বল আৰু ঊৰ্ধ্বমুখী বলৰ পৰিমাণ সমান হোৱা বাবে প্ৰয়োগ বলৰ মান 0 হয়। ফলত বাল্টিটোৰ ওপৰত কোনো বলে ক্ৰিয়া নকৰে আৰু ইয়াৰ গতিফল অৱস্থাৰ পৰিৱৰ্তন নহয়। 9 নম্বৰ কক্ষপথৰ স্থানৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে। নিক্ষেপস্থলী এবাৰ 5 মুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম লিখা। উত্তৰটো তোমালোকে এনেকৈ লিখিবা কক্ষপথত স্থানৰ বাবে ৰকেট এটাৰ ওপৰলৈ নিক্ষেপ কৰা হৈছে। নিক্ষেপস্থলী এবাৰ 5 মুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুটাৰ নাম হ'ল 1 নম্বৰটো লিখিবা মাধ্যাকৰ্ষণীয় বল আৰু 2 নম্বৰটো লিখিবা বায়ুৰ ঘৰ্ষণৰ বল। 10 নম্বৰ ডপাৰ এটাৰ খোলা মূৰটো ডুবাই ৰাখি ইয়াৰ বাল্বটো চেপি ধৰিলে ভিতৰৰ বায়ুখিনি ডুব আকাৰে ওলাই যোৱা দেখা যায়। আনহাতে বাল্বৰ ওপৰৰ চাপ নাইকিয়া কৰিলে ভিতৰলৈ পানী সোমাই আহে। ডবাৰৰ ভিতৰলৈ পানী সোমাই যোৱা কাৰণ হৈছে এ নম্বৰ পানীৰ চাপ বি নম্বৰ পৃথিৱীৰ মাধ্যাকৰ্ষণ বল চি নম্বৰ ৰবৰৰ বাল্বটো আকৃতি ডি নম্বৰ বায়ুমণ্ডলীয় চাপ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বায়ুমণ্ডলীয় চাপ। এতিয়া আমি কিছুমান ভিতৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম চাই লোৱা। যিহেতু পাঠটোৰ নাম কি বল আৰু চাপ তেনেহ'লে আমাক জানিব লাগিব বল কি আৰু চাপ কি। বল কি? উত্তৰ কোনো বস্তুৰ ওপৰত হেঁচা দিয়া বা টনাকে বল বোলা হয়। চাপ কি? উত্তৰ পৃষ্ঠৰ একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলক চাপ বোলে। কেতিয়া কোনো বস্তুৰ ওপৰত নিকা বল 0 হয়? উত্তৰ যদি কোনো বস্তুৰ ওপৰত বিপৰীত দিশত ক্ৰিয়া কৰা বল দুটা সমান হয় তেন্তে নিকা বলটো 0 হৈ পৰে। তাৰ পিছৰ প্ৰশ্নটো কি সংস্পৰ্শ বল কি? উদাহৰণ দিয়া। উত্তৰ বস্তুৰ সংস্পৰ্শত থাকি প্ৰয়োগ কৰিব পৰা বলটোক সংস্পৰ্শ বল বোলে। উদাহৰণ যেনে পেশীৰ বল আৰু ঘৰ্ষণ ইত্যাদি। অসংস্পৰ্শ বল কি? উদাহৰণ দিয়া। উত্তৰ দুটা বস্তুৰ মাজত কোনো ধৰণৰ সংস্পৰ্শ নোহোৱাকৈ প্ৰয়োগ কৰিব পৰা বলটোক অসংস্পৰ্শ বল বোলা হয়। যেনে চুম্বকীয় বল বৈদ্যুতিক স্থিতিশীল বল মহাকৰ্ষণ বল ইত্যাদি। বায়ুমণ্ডলীয় চাপৰ সংজ্ঞা দিয়া। উত্তৰ আমাৰ চৌপাশৰ বায়ুৱে প্ৰয়োগ কৰা চাপক বায়ুমণ্ডলীয় চাপ বুলি জনা যায়। পেশীৰ বল কি? ইয়াক কিয় সংস্পৰ্শ ফ'ৰ্চ বুলি কোৱা হয়? উত্তৰ পেশীৰ ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা বলটোক পেশীৰ বল বুলি জনা যায়।
যিহেতু পেশীৰ বল কোনো বস্তুৰ সংস্পৰ্শত থাকিলেহে প্ৰয়োগ কৰিব পাৰি, গতিকে ইয়াক সংস্পৰ্শ বল বোলা হয়। চাইকেলৰ টায়াৰ ক্ষয় হোৱাৰ বাবে দায়ী শক্তিৰ নাম লিখা। উত্তৰটো হ'ব কি? ঘৰ্ষণৰ বল। চাই লোৱা লাষ্ট কুৱেশ্যন। মহাকৰ্ষণ বল কি? উত্তৰ ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই সৰু বা ডাঙৰ হওক, প্ৰত্যেকটো বস্তুৱেই আন প্ৰতিটো বস্তুৰ ওপৰত এটা বল প্ৰয়োগ কৰে। এই বলটোকে মহাকৰ্ষণ বল বুলি জনা যায়। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। নেক্সট ভিডিঅ'ত আমি আৰু এটা চেপ্টাৰ আলোচনা কৰিম।